এয়া এন্ট্ৰি কৰিলোঁ পুলিচ বজাৰ। এতিয়া মই গৈ আছোঁ বাবা টুৰিষ্ট লজ, কাৰণ ইয়াতে ভাল থালি পায়। গুড মৰ্ণিং এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। তো থাম্বনেইল দেখি আপোনালোকে গম পাইছে মই ক'ত গৈ আছোঁ। টাৱাং ৰাইডৰ পৰা অহাৰ পিছত ৰাইড কৰা হোৱাই নাই, ত' ভাবিলোঁ এটা মেঘালয় ৰাইড কৰোঁ। টাৱাং ৰাইডৰ ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে ওপৰৰ আই বটনত আহিব, লিংকটো ক্লিক কৰি চাব পাৰিব। টাৱাঙত আমি দুজন আছিলোঁ, এইটো দেখি মই চ'ল' ৰাইড কৰিলোঁ। সময় হ'ল ৰাতিপুৱা 8:01। ঘৰৰ পৰা অলৰেডি 51.7 কিলোমিটাৰ আহিলোঁ। বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা, চ' ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰা নগ'ল। এতিয়া ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। এতিয়া বৰষুণটো অকণমান কমিছে। হাইৱেৰ কাষত যিহেতু বহুত গাড়ী অহা যোৱা কৰি আছে, চ' ভইচটো ক্লিয়াৰ নাহিব পাৰে, আপোনালোকে বুজি ল'ব। আৰু অলৰেডি বহুত দেৰি হৈ গৈছে, চ' আৰু বেছি দেৰি নকৰি ৰাইডটো আৰম্ভ কৰোঁ। ত' বাকী ট্ৰিপটোৰ ডিটেইলছখিনি মটৰব্লগিঙত জনাওঁ আপোনালোকক। তো মই গৈ আছোঁ মেঘালয়। মেঘালয়খন একচুৱেলি ইষ্টাৰ্ণ চাব হিমালয়ত অৱস্থিত। তো ইয়াতে মৌচিনৰাম আছে, য'ত নেকি পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হয়। মেঘালয়খন একচুৱেলি খাচী হিল, জান্তিয়া হিল আৰু গাৰো হিলে আগুৰি আছে। তো মোৰ প্লেনিংটো হ'ল খাচী হিল এক্সপ্ল'ৰ কৰা। ইয়াতে ৱেষ্ট খাচী হিল, ইষ্ট খাচী হিল আৰু চাউথ ইষ্ট খাচী হিল তিনিখন ডিষ্ট্ৰিক্ট আছে। চ' মই তিনিখন ডিষ্ট্ৰিক্ট এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম গোটেইখিনি। যিহেতু মই 4 দিনৰ ট্ৰিপত গৈ আছোঁ, গতিকে 4 দিনত কিমানখিনি এক্সপ্ল'ৰ কৰিব পাৰোঁ দেখা যাওক। ত' এয়া পালোঁ শৰাইঘাট। আগত জাম নাথাকিলে ভাল আছিলে। এম্বুলেঞ্চক সদায় চাইড দিব লাগে, এইটো আমাৰ দায়িত্ব। এয়া পালোঁ জালুকবাৰী। জালুকবাৰীৰ পৰাই খানাপাৰালৈ যদি জাম নাই ভাল আছিল। অলৰেডি বহুত দেৰি হৈ গ'ল, 11টা বাজে প্ৰায়, 10:52 হ'ল। খানাপাৰা 1 কিলোমিটাৰ, যোৰাবাদ 8 কিলোমিটাৰ। উফ, বেছি নাই আৰু। ত' ফাইনেলি এণ্টাৰ কৰিলোঁ মেঘালয়। ত' ফাইনেলি প্ৰায় এমাহমানৰ মূৰত আকৌ আহিলোঁ এই একেবেকা ৰাস্তাৰ মাজতো। শ্বিলং পাবলৈ আৰু প্ৰায় 40 কিলোমিটাৰ বাকী আছে, কিন্তু ইয়াত ইমান গৰম। লাষ্ট 10 ডেজৰ ৱেডাৰ চেক কৰোঁতে ইয়াতে ঠাণ্ডা হ'ব দেখাইছিলে, কিন্তু ইয়াত ইমান গৰম। এতিয়া উপায় নাই আৰু, তাতে জেকেটবিলাক খুলি, জোতা খুলি ৰেষ্ট লৈছোঁ অকণমান। বহুত গৰম আৰু প্ৰায় এঘণ্টামান লাগিব শ্বিলং পাওঁতে। চ' ফাইনেলি আহি পালোঁ শ্বিলং। বহুত হেভি বৰষুণ পালোঁ, চ' বহুত টাইম লাগিলে। এতিয়া আজি একো চোৱা নহ'ব আৰু। হোটেল এখন বুক কৰা আছে, চ' তাত গৈ ৰেষ্ট ল'ব লাগিব অকণমান। প্ৰায় 30 কিলোমিটাৰমান বৰষুণ পাইছোঁ, বহুত হেভি বৰষুণ হয়।
চ' ফাইনেলি আহি পালোঁ গেষ্ট হাউচ, কেচিঅ'পিয়া গেষ্ট হাউচ বুক কৰিছিলোঁ। So finally fresh হলো। যা কণ্ডিশ্যনটো অকণমান দেখা দিছোঁ আপোনালোকক। টেংক বেগটো অকণমান জিকিছে, এইবিলাক গোটেই তিতি গৈছে। এইবিলাক জোতাটোৰতো একেবাৰে অৱস্থা নাই, গ্লভছৰো অৱস্থা নাই, গোটেই মোজাৰ অৱস্থা নাই, গোটেইবিলাক শুকাব দিছোঁ এতিয়া। তো এতিয়া মই অকণমান ওলাই যাওঁ পুলিচ বজাৰৰ ফালে, আপোনালোককো দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। এই পুলিচ বজাৰ চেণ্টাৰ পইণ্ট আহি পালোঁ। এতিয়া অকণমান এক্সপ্ল'ৰ কৰোঁ, চাওঁ কোনফালে কি আছে। এয়া এণ্ট্ৰি কৰিলোঁ পুলিচ বজাৰ। এতিয়া মই গৈ আছোঁ বাবা টুৰিষ্ট লজ, কাৰণ ইয়াতে ভাল থালি পায়। ত' দিনটো ভাত খোৱা নাই, চ' এতিয়া ইয়াতে ভাতটো যদি পেক কৰি দিয়ে পেক কৰি লৈ যাম, আৰু যদি নিদিয়ে ইয়াতে খাই যাম। ধুনীয়া আৰ্কিটেক্ট।